আজি আপোনালোকক কম ব্লু হুৱেল বা নীলা তিমি মাছৰ বিষয়ে কেইটামান আচৰিত তথ্য যিবোৰ চাগে আপোনালোকে নাজানে। নাম্বাৰ 1, আপুনি জানি আচৰিত হ'ব যে ব্লু হুৱেল মাছৰ বমিৰ পৰা ওলোৱা এটা পদাৰ্থৰ 1 কেজিৰ ওজন প্ৰায় 2 কোটি টকা, যাক এম্বাৰগ্ৰিজ ৱেক্স বুলি কোৱা হয় আৰু ইয়াক পাৰফিউম বনাবলৈ ব্যৱহাৰ কৰা হয়। নাম্বাৰ 2, এটা ব্লু হুৱেল মাছে এক দিনত 3600 কেজিলৈকে খাদ্য খায়। এইটো ওজন এটা এছিয়ান এলিফেণ্টৰ ওজনৰ সমান। নাম্বাৰ 3, এটা ব্লু হুৱেল মাছৰ হাৰ্টৰ ওজন 180 কেজিলৈকে হয়, যিটো প্ৰায় 3জন মানুহৰ মুঠ ওজনৰ সমান। নাম্বাৰ 4, আপুনি জানি আচৰিত হ'ব যে ব্লু হুৱেল মাছৰ পোৱালিবোৰে এদিনতে মাকৰ 190 লিটাৰলৈকে গাখীৰ খাব পাৰে। নাম্বাৰ 5, ব্লু হুৱেল মাছৰ পোৱালিৰ ওজন জন্ম হোৱাৰ পাছৰে পৰা প্ৰায় 1 বছৰলৈকে সদায় প্ৰায় 90 কেজি মানকৈ বাঢ়ি থাকে। অসমীয়াত এনেধৰণৰ ইণ্টাৰেষ্টিং ফেক্টছৰ বাবে চেনেলটি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আগবঢ়াই নিয়ক।